নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকল লোকে বাৰে বাৰে হাৰি যোৱাৰ পাছতো চেষ্টা কৰে আৰু নিজৰ সফলতা অৰ্জন কৰে তেওঁলোকে ইতিহাসত নাম লিখিব পাৰে আৰু যিসকলে চেষ্টা কৰি অলপতে এৰি দিয়ে তেওঁলোকে সদায় জীৱনটোত কান্দিব লগা হয়। সেইসকলৰ কথাত কেতিয়াও গুৰুত্ব নিদিব যিসকলে আজি আপোনাক কথা শুনাই অপমান কৰিছে। এদিন দেখিব তেওঁলোকে আপোনাৰ সফলতাত আপোনাৰ পাছে পাছে আহিব। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব আৰু ভুলবিলাক যেতিয়া শুদ্ধ কৰি গৈ থাকিব তেতিয়াই আপুনি এদিন ডাঙৰ সফলতা অৰ্জন কৰিব। মনত ৰাখিব, সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, কিন্তু আটাইতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰহে প্ৰয়োজন। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। ইচ্ছা শক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে, সেয়েহে এলেহুৱা লোকে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। তোমাৰ যদি ছাকচেছ হ'বলৈ মন আছে তেন্তে কাৰো কথা নুশুনি তোমাৰ ইচ্ছা য'ত আছে তাকে কৰা, এদিন তুমি নিশ্চয় সফলতা হ'বা। এটা ধাৰণা লওক, সেই ধাৰণাটোক আপোনাৰ জীৱন কৰি লওক। ইয়াৰ বিষয়ে চিন্তা কৰক, ইয়াৰ সপোন দেখক, সেই ধাৰণাটোৰ ওপৰত জীয়াই থাকক। মগজু, পেশী, স্নায়ু, আপোনাৰ শৰীৰ প্ৰতিটো অংশ সেই ধাৰণাৰে পৰিপূৰ্ণ হ'বলৈ দিয়ক। অন্য কোনো ধৰণৰ ধাৰণাক মনলৈ আহিবলৈ নিদিব। সেয়াই হৈছে সফলতাৰ উপায়। আপোনাৰ প্ৰথম বিজয়ৰ পিছত বিশ্ৰাম নল'ব, কিয়নো যদি আপুনি দ্বিতীয় স্থানত বিফল হয় বহু মুখ ক'বলৈ অপেক্ষা কৰি আছে যে আপোনাৰ প্ৰথম বিজয় কেৱল ভাগ্য আছিল। নিজৰ জীৱনৰ চিত্ৰনাট্য নিজেই লিখক, এই দায়িত্ব লোকৰ হাতত কেতিয়াও নিদিব। একমাত্ৰ অসম্ভৱ যাত্ৰাটোৱে হৈছে আপুনি কেতিয়াও আৰম্ভ নকৰা যাত্ৰা। য'ত কোনো সংগ্ৰাম নাই তাত প্ৰগতিও নাই। ভুল সিদ্ধান্ততকৈ সিদ্ধান্তহীনতাৰ দ্বাৰা অধিক লোকচান হয়। সফলতাৰ বাবে কৰ্মৰ প্ৰয়োজন, কৰ্মৰ বাবে প্ৰয়োজন পদক্ষেপৰ। চেষ্টা কৰাসকলৰ বাবে অসম্ভৱ বুলি একো নাই। যেতিয়া আপোনাৰ এটা সপোন থাকে ইয়াক বাস্তৱ ৰূপ দিবলৈ হ'লে ইয়াক সদায় দেখিব লাগিব। অভিজ্ঞতা হৈছে আমাৰ একমাত্ৰ শিক্ষক। আমি গোটেই জীৱন কথা পাতিব পাৰোঁ আৰু যুক্তি দিব পাৰোঁ, কিন্তু আমি সত্যৰ এটা শব্দও বুজি নাপাওঁ। যিয়ে একেটা কাম বাৰে বাৰে কৰি ভিন্ন ফলাফল আশা কৰে তেওঁ এজন পাগল।